কি হ'ব পইচা পাতিও নহা আছিল তিনিটো কাজিয়া কৰি কৰি ঘৰতে গুচি যাম এই চলিহাত যোৱা আমাৰ পথাৰখন চাওঁ যাওঁ এইটো কেলেঙে কি কৰি আছে এই অলপ বহচোন তই একে দুখ মনে বহি আছা ভাই কি কবি তো সম্পূৰ্ণ লকডাউন দিছে হয় নেকি কি সম্পূৰ্ণ লকডাউন সম্পূৰ্ণ লকডাউন নাচ না লকডাউন তিনি প্ৰকাৰৰ কি যেতিয়া তিৰিটোৱে কাজিয়া কৰি খঙত অগ্নিকৰ্মা হৈ বেডিং বান্ধি গাড়ীত উঠি মাকৰ ঘৰলৈ গুচি যায় তেতিয়া সম্পূৰ্ণ লকডাউন হয় নেকি যেতিয়া তিৰিটোৱে পালঙত একেলগে শুব নিদিয়ে বেলেগৰ মাইকীৰ লগত নিৰিমাই থকা বুলি গম পাই ভাত পানী বন্ধ কৰি দিয়ে তেতিয়া নীল ডাউন হয় নেকি হ'ব পাৰে যে তই বিয়া কৰা মানুহ ভাই তোৰ কথা বিশ্বাস কৰিবই লাগিব কেলেং ধুচু ধৰ ঐ তহঁতে ধৈৰ্য কাটিবলৈ জানা জন পুৰুষে ৰাতিপুৱা মদ আৰু মাংস আনি তিৰিৰ ভাগতে ৰাতি 12টাতে খাব পাৰে তাকে ধৈৰ্য বোলে হ'বও পাৰে দে মাহৰ গৰম জুলাই মদৰ গৰম চুলাই কেতিয়া চোৰ তিৰি আৰু মোক ভগৱানে দিব মিলা কি কলি তই হ'ব পাৰে কবি ভাই আজিকালি তিৰিৰ লগত কাজিয়া কৰাৰো ভয় কেতিয়া তিৰিটো গুচি যায় আনৰ লগত মিত্ৰতা কৰি সংসাৰ কৰে পাত্তাই নহয় ভাইহঁত লাগে মদ খাই খালত পৰি থাকিবি কেতিয়াও মাইকীৰ লগত প্ৰেম নকৰিবি ভাই তই বেয়া নাপাবি মই তোৰ তিৰিৰ লগত ময়ে লাইন মাৰিছিলো আজিৰ পৰা মই মদ খাই খালতে পৰি থাকিম দে তই মোৰ তিৰিৰ লগত লাইন মাৰ হ'ব দে কাজিয়া কৰিব নালাগে আমি ঘৰত যাওঁ বল ভাই তই বোলে আজিকালি প্ৰেমত পঢ়ছে প্ৰেমত পৰা নাই প্ৰেম নামৰ দলংখনত খোজে কাটিছিলো পিছত বাহুৰ দলং আছিল না সেইকাৰণে ভাঙি পৰিলো হয় নেকি বাহুৰ দলং কাৰণে ভাঙি পৰি ভালে কৰিলে এটা কথা কচোন এই ছোৱালীবোৰে যি ডাঙৰ ডাঙৰ মানিবেগ লৈ ফুৰে বিলটো কিনিলে ল'ৰাজন আহি দিব লাগে কিয়নো মানিবেগটো ডাঙৰ হ'ল কি হ'ল তাতে কি থাকে জানা কি থাকে চুনুক থাকে পাউডাৰ থাকে আৰু লগতে এখন আইনা থাকে আইনাখনকে থাকে বাটত যদি মেকআপটো বেয়া হ'ল চাব নালাগিব মানুহে যে কয় মদ নাখাবি ভাং নাখাবি স্বাস্থ্যৰ কাৰণে বেয়া আৰু এটা স্বাস্থ্যৰ কাৰণে বেয়া বস্তু আছে কি জানা জানো প্ৰেম কৰিলে স্বাস্থ্যৰ কাৰণে বেয়া মানুহ শুকাইখিনি যায়